হেল্ল' গাইছ ৰং টিভি নম্বৰ 4 বকুল ধাৰাবাহিকখনৰ আজি খণ্ডটো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। ধাৰাবাহিকখনৰ আগন্তুক খণ্ডবোৰ হ'লে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধাৰাবাহিকখনটো আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব যে আজি ঘৰৰ পৰা ওলাই যাব আৰু অদিতি আৰু অনাবিলৰ বিয়াখন ৰাখিবলৈ চেষ্টা কৰিব। আনফালে দেখিবলৈ পাব যে আদি ঘৰৰ পৰা ওলাই যোৱাৰ কথা চন্দনে আদিৰ দেউতাকক ক'ব আৰু তেতিয়া আদিৰ দেউতাকে কলিতাক ফোন কৰি আদিক ৰখাবলৈ কোনোবা মানুহ পঠাই দিব। এতিয়া বাৰু আদিয়ে অদিতি আৰু অনাবিলৰ বিয়াখন ৰখাবলৈ সক্ষম হ'বনে নে আদিৰ দেউতাকে আদিক ৰখাবলৈ সক্ষম হ'ব জানিবলৈ পাৰিব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। আনফালে দেখিবলৈ পাব যে চন্দনৰ কথাবোৰ শুনি আদিৰ দেউতাকে খঙত ঘৰৰ পৰা ওলাই যোৱাত সহায় কৰিছে আৰু তেতিয়া চন্দনে ক'ব দুৰ্গা আৰু ইন্দ্ৰই সহায় কৰিছে বুলি। তেতিয়া আদিৰ দেউতাকে ইন্দ্ৰ আৰু দুৰ্গাক মাতি আনিব আৰু ইন্দ্ৰক দিব। তেতিয়া ইন্দ্ৰই আদিৰ দেউতাকক ক্ষমা খুজিব। এতিয়া বাৰু বন্ধুসকল আদিৰ দেউতাকে ইন্দ্ৰক ক্ষমা কৰিব নে ইন্দ্ৰ আৰু দুৰ্গাক ঘৰৰ পৰা ওলাই দিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। আনফালে দেখিবলৈ পাব যে বিকিয়ে অদিতিক ক'ব যে অনাবিল আৰু পংখীয়ে লগ হৈ এই চক্ৰান্ত ৰচিছিল। এতিয়া বাৰু বন্ধুসকল সকলো তথ্যবোৰ গম পোৱাৰ পিছত অদিতিয়ে কি কৰিব, অদিতি বাৰু আদিৰ কাষলৈ ঘূৰি আহিবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।